বন্ধু বান্ধৱীসকল জুবিন গাৰ্গে গান শিকিছিলে নে নাই সেই সন্দৰ্ভত তেওঁ কি ক'লে শুনোৱা। মইতো এনেই গান শিকা নাই ন, মই কেতিয়াও শিকা নাই। তাৰপিছত আকৌ যোৰহাট আহিলোঁ, আহি আকৌ আচল জেগা পালোহি। তুমি গান শিকাই নাই? এনেকৈ মই গীত কেতিয়াও নাই শিকা, মই এনেই গাই থাকোঁ আৰু সৰুৰ পৰা। এতিয়াও এনেই গাই আছোঁ, আচলতে মানুহে ভাল পায় এইটো। তোমাৰ পঢ়া শুনাটো কি কৰিমগঞ্জত আৰম্ভণি নেকি তাৰমানে? অলমষ্ট। যোৰহাট আছিলে, যোৰহাট কাৰ্মেল স্কুল 6 মাহ, তাৰপিছত দেউতা ট্ৰান্সফাৰ গ'ল, কৰিমগঞ্জ গ'লোঁ, প্ৰান্তিক কিণ্ডাৰ গাৰ্ডেন ক্লাছ 3লৈকে। তাৰপিছত 4 পঢ়া নাই, মই জাম্প মাৰিছোঁ। মই 5, 6, 7 আকৌ তাত গভট বেংগলী মিডিয়াম, আকৌ 7ৰ আধাৰ পৰা আকৌ বিজনী, 9ৰ আধাৰ পৰা আকৌ তামোলপুৰ, মেট্ৰিক পাছ, তাৰপিছত জে বি কলেজ। 9, 10 তোমাৰ তামোলপুৰ? অঁ, তামোলপুৰৰ মেট্ৰিক পাছ কৰিছোঁ। লাষ্ট স্কুলৰ লাষ্টখিনি মই মানে তামোলপুৰ, তাৰপিছত জে বি কলেজ, তাৰপিছত বি বৰুৱা, তাৰপিছত নপঢ়িলোঁ আৰু ড্ৰপ আউট। এই যে তুমি ঘূৰি ফুৰা মানুহটো, এতিয়াও ঘূৰি ফুৰা, একেই, তোমাৰ একো সলনি হোৱা নাই? আজিও ঘূৰি আছোঁ। আজিও ঘূৰিয়ে আছোঁ আমি। এতিয়া সৰুকালত যেনেকৈ ঘূৰি আছিলা, এতিয়াও তুমি ঘূৰি আছা। তোমাৰ আটাইতকৈ ডাঙৰ কথাটো মই ভাবোঁ যে তুমি একদম সাধাৰণ মানুহৰ পৰা একে MLA, ডাক্তৰ, চিকিৎসক, বিদেশী কোনোবা, সকলো মানুহৰ সৈতে তোমাৰ এটা নিবিড় সম্পৰ্ক আছে। এইটো এটা ডাঙৰ কথা যে এজন মানুহে সকলো মানুহক সামৰিছে। এই শৈশৱত যে ঘূৰি ফুৰিছিলা, মানুহ লগ পাইছিলা, এইবিলাকে তোমাক আছে এই জীৱনলৈ লৈ আহিছে চাগে। মই সদায় কওঁ, আই এম লাইক ৱাটাৰ, মই চবৰ লগত আছোঁ। পানীটো নহ'লে কোনো জীয়াই থাকিব নোৱাৰে। চ' বি লাইক ৱাটাৰ, বি চিম্পল। জুবিনৰ মানে আৰু এটা কথা কৈছে তেতিয়া, এই ভাষাটো মানে সৰুতেই সকলো ভাষা শিকি লৈছে স্কুলৰ বিভিন্ন পৰ্যায়ত। অকণমান কৈ দিয়াচোন। মই ইংলিছ পঢ়িলোঁ ক্লাছ 3লৈকে, 4 নপঢ়িলোঁ, 5, 6, 7 আকৌ বেংগলী পঢ়িলোঁ কৰিমগঞ্জত, আকৌ বিজনীলৈ আহিলোঁ, আকৌ অসমীয়া পঢ়িলোঁ, তামোলপুৰৰ পৰা মেট্ৰিক দিলোঁ, অসমীয়া পঢ়িলোঁ, কলেজত আহি আকৌ ইংলিছ ল'লোঁ। চ' সেইটো মোৰ এটা লাভ, মই ভাবোঁ মোৰ জীৱনৰ এটা এডভান্টেজ এইটো, যে মই বেলেগ বেলেগ জেগাত আছোঁ দেউতাৰ লগত। মানে খুব ভাল বাঙালী, হিন্দী, ইংৰাজী কোৱাৰ আঁৰতো সেইটোও আছে ন? সেইটো আছে। সৰুতে তুমি, মই সৰুৰ পৰা মই এটা ট্ৰেভেলিং মানুহ। মোৰ দেউতাৰ চাকৰি তেনেকুৱা আছিলে, তো সেইটো মোক বহুত শিকালে। কৰিমগঞ্জত থাকিলোঁ, তাত বেংগলী সংস্কৃতিটো বেছি, তেওঁলোকৰ লগত চিনাকি হ'ল। বিজনী আহিলোঁ, লোৱাৰ আচামৰ সংস্কৃতি অলপ বেলেগ, তেওঁলোকক লগ পালোঁ। গোৱালপৰীয়া, কামৰূপীয়া, বিভিন্ন ধৰণৰ লোকগীত চকগীত সেইবোৰ শিকিলোঁ।